হেল্ল' ফ্ৰেণ্ডছ, আসসালামু আলাইকুম। কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলো ভালে আছে। ময়ো ভালে আছোঁ। সকলোকে এডভান্স ঈদ মোবাৰক। আজি আমি গৈছিলোঁ নগাঁৱত ঈদৰ শ্বপিং কৰিবলৈ। মানে মোৰ আব্বাই আৰু ভাইটিয়ে সিহঁতে লৈ গৈছিলে। আজি সিহঁতৰ তৰফৰ পৰা শ্বপিং কৰাব আমাক, আমাৰ তিনি ভনীক। তাৰপিছত আমি গ'লোঁ নগাঁৱত। এয়া ইমান ভিৰ আছিলে যে কাপোৰ দেখাবলৈ দোকানীহঁতৰ টাইমেই নাই। পিছত আমি নিজেই চাই আছিলোঁ কাপোৰবিলাক। এইটো হ'ল নগাঁও জমজম। তাত ছোৱালী ড্ৰেছৰ খুব ভাল কালেকশ্যন আছিলে। তাৰপিছত আহি গ'লোঁ এয়া আনন্দ ষ্ট'ৰতো চালোঁ। পিছত আমাৰ কাৰণে লোৱা হোৱা নাই, ভাবিছোঁ ল'ৰা ছোৱালীকেইটা আগতে লৈ ল'ম, পিছত ছোৱালীকেইজনীৰ কাৰণে চাব আহিছোঁ। আৰু মাজে মাজে টানিয়াৰকেইটাও চাই আছিলোঁ যদি পোৱা যায়, মিলি যায় বুলি। আচলতে আমাৰ কাপোৰ লোৱা আৰু যেন তেন, তাইৰটো নিমিলে। তাই বহুত চাই মেলি লয় কাপোৰ। তাৰপিছত এইযোৰ মিছাৰ কাৰণে মিলি গ'ল, লোৱা হ'ল। আব্বাৰ তৰফৰ পৰা এইযোৰ ল'লে। তাৰপিছত ময়ো দিলোঁ সিহঁতক, মিছাক, শ্বেইজাক আৰু জিয়ানাৰ কাৰণেও ল'লোঁ। মই তাত দোকানত দেখাব পৰা নাই কোনযোৰ লোৱা হৈছে, জাষ্ট অলপ ক্লিপ লৈ লৈছোঁ ভিডিঅ'ৰ। মানে ইমান ভিৰ আছিলে, ক'বই নালাগে। কেনেকৈ যে দেখাম, ঘৰত আহি নিশ্চয় আপোনালোকক লগত শ্বেয়াৰ কৰিম। তাৰপিছত গুচি গ'লোঁ চেণ্ডেল দোকানত। জিয়ানাৰ কাৰণে চেণ্ডেল এযোৰ ল'লোঁ আৰু ময়ো ট্ৰাই কৰি আছিলোঁ, ভাল লাগে যদি। ইমান এটা ভাল লগা নাছিলে। তাৰপিছত জিয়ানাৰেই লৈছোঁ। আৰু এইখন দোকানত খুব ভাল কালেকশ্যন আছিলে চেণ্ডেলৰ। এইটো নগাঁও চোৱাইনিকা। চেণ্ডেলৰ কালেকশ্যনবোৰ ভালেই লাগিছে মোটামুটি মোৰ। আৰু জিয়ানাৰ কাৰণে এফালে ল'লোঁ এযোৰ, তাক ট্ৰাই কৰাই আছোঁ। এইযোৰ অকণমান হিল আছিলে, হিল চাই তাৰ ভাল লাগি গ'ল, কিন্তু মই হিল লোৱা নাই। তাৰপিছত বেলেগ এযোৰ ল'লোঁহে। তাৰপিছত আকৌ আহি গ'লোঁ ল'ৰা ছোৱালীৰ কাপোৰ চাবলৈ, কাৰণ মানে আব্বাও দিব, আকৌ ময়ো দিম সিহঁতক, সেইকাৰণে চাই মেলি লৈছিলোঁ কাপোৰ কেইযোৰ। তাৰপিছত অকণমান কছমেটিকৰ বজাৰো কৰিলোঁ। তাতে মই ভালকৈ দেখাবই পৰা নাই, অলপহে ক্লিপ লৈছোঁ। ল'ৰা ছোৱালী ভোক লাগি গৈছিলে, সিহঁতক কিবা এটা খুৱাই পিছত আমি ঘৰত আহি যাব লাগিব, কাৰণ ইফতাৰৰ টাইম প্ৰায় হৈয়ে গৈছিলে। সেইকাৰণে সিহঁতক কিবা এটা পটাপট খুৱাই আমি ঘৰত আহি যাম। আৰু ঘৰত গৈ নিশ্চয় আপোনালোকৰ লগত শ্বেয়াৰ কৰিম জিয়ানা কি কিনিলে। আৰু এটা কথা, মিছাহঁতৰ যিকেইটা কিনা হৈছে এইকেইটা সিহঁতকে দি পঠাই দিম। সিহঁত সেইফালে ঘৰত যাবগৈ, তাইৰ হাজবেণ্ডৰ ঘৰত যাবগৈ, মোৰ ভণ্টি মানে। আৰু এয়া এতিয়া জিয়ানাৰ ঈদৰ কালেকশ্যন। এইটো দিছে মোৰ ভণ্টিয়ে জিয়ানাক, চাৰাৰা এইযোৰো ভাল লাগিছে বহুত দেখাত। তাৰপিছত এয়া আৰু এযোৰ প্লাজো টপ, ওপৰত ৱাছকোট এটা আছিলে। এইযোৰো ভাল, কাপোৰযোৰ ভাল আছিলে, পূৰা ছফ্ট আছিলে। তাই পিন্ধি আৰাম পোৱা বিধৰ মই কাপোৰহে লওঁ, কাৰণ তাই পিন্ধিব নোখোজে বেছি জেং কাপোৰ হ'লে। আৰু এইটো চিম্পুল এটা ফ্ৰকটোও খুব দেখাত ধুনীয়া আছিলে, পিন্ধালে তাইক ধুনীয়াই লাগে। মই ট্ৰায়েল দি আনিছোঁ। তাইতো এতিয়া ঈদৰ কাৰণে ৱেইট কৰি আছে, কোনদিনা ঈদ আহিব, কালি গণি আছে কেইদিন আছে ঈদৰ, কেইদিন আছে। আচলতে সৰু থাকোঁতেই ঈদ বেছি ভাল লাগে, ডাঙৰ হ'লে আৰু ঈদৰ সেয়াই ফূৰ্তিটো নাথাকে। এইটো তাইৰ মোৰ সৰু খুৰা, মানে তাইৰ চুটো নানাই দিছে এইযোৰ ঈদৰ কাৰণে। এইটো এটা পাটিয়ালা ছেট, চুৰিদাৰো ইমান মৰম লগা ছেটযোৰ। আৰু পেণ্টটো ইমান ধুনীয়া আছিলে, পিন্ধালে নিশ্চয় আপোনালোকক ঈদৰ দিনত দেখাম তাইক কেনেকুৱা দেখা যায়। তাৰপিছত মই বেছি একো লোৱা নাই, এটা ছফ্ট মানে একদম মোলামি এটা চুৰিদাৰ কিনিছোঁ ছফ্ট কাপোৰৰ, কাৰণ যিহে গৰম পৰিছে। আৰু মই ভাবিছোঁ ঈদৰ পিছতহে মই কিনিম, শ্বপিং কৰিম। মোৰ কাপোৰ কিনাই নাই, ঈদ বুলিহে এটা ল'ব লাগে লৈছোঁ। আৰু তাৰপিছত লাষ্টত এইযোৰ চেণ্ডেলহে তাইৰ কাৰণে চিলেক্ট কৰিছোঁ, যাতে তাই পিন্ধিও আৰাম পায়, পিন্ধিব পাৰে। আৰু এইবিলাক তাইৰ জুৱেলাৰী বুলি ক'বলৈ তাইৰ হেয়াৰ বেণ্ডেই বেছি, আৰু এটা পাৰ্লৰ নেকপিচ এটা, আৰু খাৰু, ৰিবন, এইবিলাকেই। আৰু এইকেইটা আছিলে তাইৰ ড্ৰেছ কালেকশ্যন। আৰু তাৰপিছত গিফ্টৰ কাৰণে মোৰ আৰু এটা বাৰ ছোৱালীৰ কাৰণে লৈছোঁ এটা ফ্ৰক, কটনেৰে লৈছোঁ। আৰু এইকেইটা হ'ল জিয়ানাৰ পাপাৰ, মোৰ হাজবেণ্ডৰ কাপোৰ। তেখেত কিন্তু নাছিলে, ময়ে চিলেক্ট কৰি লৈছোঁ, নাজানো কেনেকুৱা লাগিছে। আৰু যদি ভিডিঅ'টো ভাল পাইছে লাইক শ্বেয়াৰ কৰিব।